লাচিতলৈ আহ্বান। তুমি যোৱাৰ কত সুযোগ হ'ল, তথাপি আমি অসমীয়াই তোমাৰ আদৰ্শেৰে হোৱা নাই অগ্ৰসৰ, তোমাৰ সাহসেৰে হোৱা নাই উদ্যুগ্ধ। তোমাৰ দৰে আমি অসমীয়াই কৰা নাই চিন্তা বিচক্ষণতাৰে। সেয়ে আজি আকৌ তোমাৰ দৰে লাচিতৰ প্ৰয়োজন, যাৰ সাহস বিচক্ষণ দেশপ্ৰেমেৰে আই-অসমী হ'ব সুৰক্ষিত। নহ'লে আজি অসমীয়াৰ অস্তিত্ব, অসমী জননী নহয় যে সুৰক্ষিত। তুমি আকৌ আহা, জগোৱা সুপ্ত প্ৰাণ অসমীয়াৰ, নহ'লে নিজৰ দেশতে হ'ব লাগিব অতিথি, বিচাৰিব লাগিব অস্তিত্ব। আমি নিজেই নিবিচাৰিলে কোনেও আহি যাচি নিদিয়েহি। নিজৰ অস্তিত্ব নিজেই ৰক্ষা কৰিব লাগিব। ক'ত গ'ল সেই নিস্বাৰ্থ দেশপ্ৰেমৰ অসীম সাহস, গভীৰ চিন্তাৰ দক্ষতা? আজি যে অসমীয়া বিবেকহীন হ'ল, নিজৰ ঘৰলৈকে আনক বেছি হ'ব খোজে ৰজা। সেই বীৰ তুমি আকৌ আহা আৰু জ্ঞান দিয়া, কৰা ৰক্ষা জাতি অসমীয়াৰ।